নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ এই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকে দেখিব পাইছে মোৰ পিছত এইফালে ৰংঘৰ আছে, মই আছোঁ ৰংঘৰত। আৰু আজিৰ দিনটো বিশেষকৈ মোৰ কাৰণে আৰু আপোনালোকৰ কাৰণে বহুত এটা স্পেচিয়েল দিন হয়। কাৰণ কেলৈ আজি মোৰ ওচৰত এটা বস্তু আছে আৰু সেই বস্তুটো হৈছে এইটো আহিছে আমেৰিকাৰ পৰা। আমেৰিকাৰ য'ত নেকি ইউটিউবৰ অফিচটো আছে, সেই ইউটিউবৰ অফিচৰ পৰা আহিছে। আৰু বিশেষকৈ মোৰ আগৰ পৰা যিসকলে ফ'ল' কৰি আছে তেওঁলোকেতো গম পাইছে এইটো কি বস্তু। এইটো হৈছে ইউটিউবৰ চিলভাৰ প্লে বটন। আৰু এইটো 1 লাখ ছাবস্ক্ৰাইবাৰ্ছ আপুনি যেতিয়া পাছ কৰিব ইউটিউবত, তেতিয়া আপোনাক এইটো ইউটিউবে এজ এ এৱাৰ্ড হিচাপে আপোনাক দিব। চ' মোৰ ওচৰতো এইটো আজি পাইছেহি। আৰু আজি মই শিৱসাগৰ টাউনতে আছিলোঁ পেহীৰ ঘৰত, আৰু সেইকাৰণে ৰংঘৰ চাবলৈ আহিলোঁ আৰু ভাবিছোঁ কি ৰংঘৰতে এইটো আনবক্সিং কৰিম। আনবক্সিং কৰাৰ লগতে আপোনালোকৰ লগত দুটামান কথাও শ্বেয়াৰ কৰিম, যিকেইটা কথা যদি আপুনি ইউটিউবাৰ হ'ম বুলি ভাবিছে, নতুবা ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ হ'ম ভাবিছে, অন্ত্ৰপ্ৰেনিয়ৰ হ'ম ভাবিছে, তেনেহ'লে সেইকেইটা কথা আপোনালোকক হেল্প কৰিব। অকল মই ইউটিউব চেনেল পোনপ্ৰথমবাৰৰ কাৰণে ষ্টাৰ্ট কৰিছিলোঁ 2019ত, আৰু 2019ৰ পৰা মই আজি 2022, 19, 20, 21, 22 প্ৰায় 3 বছৰ দিন সংঘৰ্ষ কৰাৰ পিছত মোৰ হাতত এইটো আহিছে। চ' প্ৰথমতে আনবক্সিং কৰি লওঁ আহক বন্ধু বান্ধৱীসকল। এইটোৱে হৈছে ইউটিউবৰ চিলভাৰ প্লে বাটন। আৰু যেতিয়া 1 লাখ ছাবস্ক্ৰাইবাৰ্ছ আপোনাৰ ফিল আপ হ'ব ইউটিউবত, তেতিয়া ইউটিউবে আপোনাক এইটো দিব। ঠিক আছে, এতিয়া আহোঁ মোৰ নিজৰ কিছুমান ব্যক্তিগত কথালৈ। ব্যক্তিগত কথাবিলাক ষ্টাৰ্ট কৰাৰ আগতে আৰু এটা কথা ক'ব বিচাৰোঁ, আৰু এই সকলোবিলাক মোৰ এচিভমেণ্ট নহয়। এই সকলোবিলাক সম্ভৱ হৈছে কাৰণ মাত্ৰ আপোনালোকৰ কাৰণে। আপোনালোকে যদি ছাবস্ক্ৰাইব নকৰিলে হয় মোৰ চেনেলটো, আপোনালোকে যদি মোক ছাপোৰ্ট নকৰিলে হয়, ভিডিঅ'বিলাক যদি শ্বেয়াৰ নকৰিলে হয়, তেনেহ'লে হয়তো ইমানখিনি মানুহৰ ওচৰত মই নাপালোগৈ হয়। আৰু 1 লাখ মোৰ কাৰণে বিশেষকৈ বহুত এটা ডাঙৰ সংখ্যা হয়। আৰু এতিয়া বৰ্তমান সময়ত মোৰ ইউটিউব চেনেলত প্ৰায় 1,15,000 ওপৰত ছাবস্ক্ৰাইবাৰ্ছ হৈ গৈছে। এই 15,000 কেৱল মাত্ৰ 7-8 দিনত ফিল আপ হৈ গৈছে। মোৰ 1 লাখ বেছি দিন হোৱাই নাই। চ' সকলোবিলাক আপোনালোকৰ কাৰণেই সম্ভৱ হৈছে, আৰু সেইটো কাৰণে আপোনালোকক সকলোকে মই হৃদয়ৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ চেনেলটো বিশেষকৈ মোক যিসকলে আগৰ পৰা ফ'ল' কৰি আছে তেওঁলোকে গম পায় মোৰ চেনেলটো বিশেষকৈ এডুকেশ্যনেল হয়। মই 1ৰ পৰা SS 12লৈকে গোটেই ক্লাছবিলাক অনলাইনত আপলোড কৰি দিওঁ। লগতে আমি এটা এপ বনাইছোঁ আলোচনা এডুকেশ্যন। সেই এপটো আপোনালোকে ইনষ্টল কৰি পিনে এপটোতো পঢ়িব পাৰে, সম্পূৰ্ণ ফ্ৰী হয়। সেই এপটো আপোনালোকে গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰে, আলোচনা এডুকেশ্যন চাৰ্চ কৰি পিনে। আৰু আমাৰ এটা অফিচিয়েল ৱেবছাইটো বনাইছোঁ আলোচনা.org, আৰু মোৰ পাৰ্চনেল এটা ৱেবছাইটো আছে polaksangmai.com। সেই ছাইটকেইটাতো গৈ আপোনালোকে আপোনালোকৰ যিবিলাক লেকচাৰ, সেই লেকচাৰবিলাক এক্সেছ কৰিব পাৰে, কুৱেশ্যন আনচাৰ এক্সেছ কৰিব পাৰিব, মানে সকলোবিলাক আপোনালোকে এক্সেছ কৰিব পাৰিব ৰিগাৰ্ডিং ইউৰ ষ্টাডি। চ' সেইটো কাৰণে আপোনালোকে যদি পঢ়া শুনা কৰি আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' এতিয়া আহোঁ আৰু দুটামান কথালৈ। এতিয়া আপোনালোকে সকলোৱে দেখিছে ইউটিউবাৰবিলাকে গাড়ী লৈছে, ময়ো বাৰু এখন ডিউক লৈছোঁ ইউটিউবৰ পৰাই। অকল ইউটিউবৰ পৰাই নহয়, মোৰ নিজৰ ব্যক্তিগত তাত পইচা ইনভেষ্ট হৈ আছে, মোৰ বেলেগ কিছুমান বিজনেছো আছে। চ' এতিয়া ডিম্পু বৰুৱা থাৰ লৈছে, বিকাশ দাই হায়াৰ লৈছে। চ' বহুতে ইনফ্লুৱেঞ্চ হৈ গৈছে, মানে কি আমিও ইউটিউবাৰ হ'ম। আৰু বেছি দিন হোৱা নাই ডিম্পু বৰুৱাই এটা ভিডিঅ' আপলোড কৰিছে যে ইমান ইজি কথা নহয় ইউটিউবাৰ হোৱাটো, বহুত ইয়াত হাৰ্ড ৱৰ্ক কৰিব লাগে। আৰু বৰ্তমান সময়ত এনেকুৱা হৈ গৈছে ইউটিউবাৰ হ'বৰ কাৰণে পঢ়া শুনা এৰি দিছে ল'ৰা ছোৱালীবিলাকে। সকলোবিলাক মানে নিজে যিটো কৰি ভাল পায়, নিজে যিটো আগৰ পৰা কৰি আহিছিলে সেইটো কাম এৰি পিনে ইউটিউবত আহিছে। কিন্তু তেনেকুৱা কৰিব নালাগে, কিয়নো ইউটিউবত আপুনি যদি ছাকচেছ হ'ব বিচাৰে দেন আপোনাৰ ওচৰত কিবা এটা নহয় কিবা এটা প্ৰতিভা থাকিব লাগিব। এতিয়া ডিম্পু বৰুৱা হওক, আপোনাৰ বিকাশ চেত্ৰীয়ে হওক, বাকী যিবিলাক ছাকচেছফুল ইউটিউবাৰ আছে অসমত, তেওঁলোকৰ ওচৰত কিবা এটা নহয় কিবা এটা প্ৰতিভা আছে। ঠিক আছে, আৰু সেইটো তেওঁলোকে সেই ইউটিউব প্লেটফৰ্মটোৰ জৰিয়তে নতুবা ফেচবুক প্লেটফৰ্মটোৰ জৰিয়তে শ্বেয়াৰ কৰিছে। তেওঁলোকৰ ওচৰত মানুহক এণ্টাৰটেইনমেণ্ট কৰিব পৰা যিটো কোৱালিটিটো আছে, আৰু সেইটো চাই হয়তো আপুনি যদি দুখত আছে, আপুনি সেই তেখেতলোকৰ ভিডিঅ'টো চোৱাৰ পিছত হয়তো আপুনি অলপ মনোৰঞ্জন লাভ কৰিছে। চ' সেইটো তাত লাভ দুয়োটাৰে আছে। ঠিক আছে, আৰু আজিৰ যুগত এনেকুৱা মানে আপুনি যদি চাওক, এই পৃথিৱীত আপুনি পইচাৰ দ্বাৰা সকলো বস্তু কিনিব পাৰিব, সকলো, কিন্তু আপোনালোকে টাইম কিনিব নোৱাৰে, সময় কিনিব নোৱাৰে। গতিকে এজন ক্ৰিয়েটৰ আপুনি ভিডিঅ' চাই আছে, ঠিক আছে, সেই ক্ৰিয়েটৰ ভিডিঅ'টো চাওঁতে সেই মানুহজনৰ যদি 5 মিনিটৰ ভিডিঅ'টো আপুনি চাই থাকে, সেই 5 মিনিটটো আপুনি খৰচ কৰিছে ভিডিঅ'টো চাই পিনে, কিন্তু আপুনি সেই 5 মিনিট ঘূৰাই পাব জানো? নাপায়। গতিকে আপুনিও সেইটো মেণ্টেলিটিৰ দ্বাৰা এইটো কথা ভাবিব লাগিব যে আমি যদি এটা ভিডিঅ' বনাওঁ, সেই ভিডিঅ'টোৰ পৰা ভিউৱাৰ্ছজনৰ কি উপকাৰ হৈছে, আপোনাৰ ভিডিঅ'টো যিজনে চাইছে তেখেতৰ কি উপকাৰ হৈছে, আপুনি এইটো কথা ফ'কাছ কৰিব লাগিব। চ' মেইন যিটো ফাণ্ডামেণ্টেলটো হৈছে সেইটোৱে। আপোনাৰ ভিডিঅ'টো চাবলৈ এজন মানুহে তেখেতৰ 5 মিনিট সময় খৰচ কৰি আহিছে, গতিকে আপুনি সেই 5 মিনিট সময়ৰ সেই ব্যক্তিজনৰ 5 মিনিট সময়কণ আপুনি ভেলু কৰিব লাগিব। ঠিক আছে, চ' ইউটিউবত যদি ছাকচেছ হ'ব বিচাৰে তেনেহ'লে এইটোৱে হৈছে একদম মানে নাম্বাৰ 1 কথা। আপুনি এইটো মানে একদম মনত ৰাখি চলিব লাগিব। যদি আপুনি ফানি ভিডিঅ' বনাই দেন কি হ'ব, 2-3 দিনমান চলিব, তাৰপিছত নচলা হৈ থাকিব।
ঠিক আছে গতিকে ইনফৰমেশ্যনেল বেছ ভিডিঅ' বনাওক যদি বনাই আছে আৰু আজিকালি প্ৰত্যেকৰে হাতত মোবাইল আৰু ইউটিউবত ভিডিঅ' চোৱা মানে নিজৰ এটা ইউটিউব চেনেল থকা একেই কথা ঠিক আছে যিধৰণে ফেচবুকত ভিডিঅ' চাই থকা নতুবা ফেচবুকৰ বেলেগৰ পেজ ফ'ল' কৰা নিজৰ এটা একাউণ্ট থকা একেই কথা নহয় জানো বন্ধু বান্ধৱীসকল দুদিনমান আগতে আপোনালোকে দেখিছে বিকাশ চেত্ৰীয়ে হায়াৰ লৈছে ডিব্ৰু বৰুৱাই যোৱা দুদিনমানৰ আগতে থাৰ লৈছে চ' বৰ্তমান মানে আমাৰ ইউথবিলাকৰ মাজত এটা ক্ৰেজ আছে যে কি ইউটিউবাৰ হ'ম বহুত ধনী হৈ যাম লাখপতি হৈ যাম মই চেলিব্ৰিটি হৈ যাম তেনেকুৱা এটা ক্ৰেজ বৰ্তমান আমাৰ ইউথবিলাকৰ মাজত দেখিবলৈ পোৱা যায় চ' মই এইখিনি কথা এইটো কাৰণেই কৈছোঁ যে কি এতিয়া মোৰ ভিডিঅ'টো বহুতে চাব 1 লাখ ছাবস্ক্ৰাইবাৰ পাৰ হৈছে পলাশ দাই এইটো চিলভাৰ প্লে বাটন পাইছে এইটো আমেৰিকাৰ পৰা আহিছে তাৰপৰা মোৰ লাইফষ্টাইলটো চাব মোৰ ডিউক এখন আছে সেইবিলাক চাব তাৰপৰা নিজেও এটা ইউটিউব চেনেল ষ্টাৰ্ট কৰিব কিন্তু তেনেকুৱা কৰাৰ আগতে আপোনালোকে দুটামান কথা নিজকে সুধি চাব চাওক আপুনি তেতিয়ালৈকে ইউটিউব নতুবা ইউটিউব বাদ দিয়ক আপুনি ক'তো ছাকচেছ তেতিয়ালৈকে হ'ব নোৱাৰে যেতিয়ালৈকে আপুনি সেই কামটোক সন্মান নকৰিব নতুবা আপুনি কৰা কামটোৰ পৰা কোনো ছাকচেছ কোনো মানে ভেলু নাপাব ঠিক আছে এতিয়া কোনোবা এজন মানুহে যদি আপোনাৰ ভিডিঅ'টো 5 মিনিট সময় উলিয়াই চাবলৈ আহিছে তেনেহ'লে সেই 5 মিনিট সময়টো আপুনি সেই মানুহজনৰ 5 মিনিট সময়টো আপুনি ৰেচপেক্ট কৰিব লাগিব সেইটো ভেলু দিব লাগিব ঠিক আছে গতিকে যদি ইউটিউবত ছাকচেছ হ'ব বিচাৰিছে তেনেহ'লে এই যিটো ফাণ্ডামেণ্টেলটো আমি মানে পালন কৰি চলিব লাগিব চ' ইমানেই আছে আপোনালোকে যদি ইউটিউবাৰ হ'ব বিচাৰে নতুবা আপোনালোকেও এনেকুৱা ধৰণৰ বস্তুবিলাক এচিভ কৰিব বিচাৰে যদি ছাকচেছ হ'ব বিচাৰে ইউটিউব নতুবা আদাৰ যিবিলাক ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে তেনেহ'লে এই যিটো কথা এই কথাটো মানি চলক যে আপুনি যদি 5 মিনিট সময়ৰ এটা ভিডিঅ' বনাইছে 5 মিনিটৰ তেনেহ'লে যিজন ব্যক্তি আপোনাক সেই নিজৰ জীৱনৰ 5 মিনিট সময় খৰচ কৰি আপোনাৰ ভিডিঅ'টো চাইছে আপোনাৰ ভিডিঅ'টো চাই সেই ব্যক্তিজন অলপ উপকৃত হ'ব লাগিব উপকৃত মানে আপুনি ভেলু কৰিব লাগিব মানে ৰেচপেক্ট কৰিব লাগিব নহ'লে আপোনালোকে এনেই যদি কিবাকিবিখন ভিডিঅ' বনাই থাকে তেনেহ'লে মানে আপোনালোকে কাহিনীত ছাকচেছ হ'ব নোৱাৰে কাৰণ কেলৈ এই পৃথিৱীত আপুনি সকলো বস্তু পইচাৰ দ্বাৰা কিনিব পাৰিব আপুনি কি গাড়ী মটৰ হেলিকপ্টাৰ এৰোপ্লেন চব কিনিব পাৰিব বাট আপুনি সময় পইচা হওক কিনিব নোৱাৰে পইচাৰ দ্বাৰা গতিকে আপোনালোকে এই কথাটো মানি চলক দেন আপুনিও অবভিয়াছলি ছাকচেছ হ'ব ইউটিউবত চ' থেংক ইউ ছ' মাছ ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে সকলোবিলাক আপোনালোকৰ কাৰণে সম্ভৱ হৈছে আৰু আমি এটা এপ লঞ্চ কৰিছোঁ আলোচনা এডুকেশ্যন আৰু এটা ৱেবছাইট লঞ্চ কৰিছোঁ আলোচনা education.org আৰু মোৰ এটা পাৰ্চনেল ৱেবছাইটো আছে polakchangmai.com আপোনালোকে সেই ছাইটকেইটাত গৈ পিনে 1 ক্লাছৰ পৰা SS 12লৈকে গোটেই লেকচাৰবিলাক এক্সেছ কৰিব পাৰিব গোটেই কুৱেশ্যন আনচাৰ এক্সেছ কৰিব পাৰিব PDF ফাইল এক্সেছ কৰিব পাৰিব চব পাৰিব গতিকে আপোনালোকে যদি পঢ়া শুনা কৰি আছে তেনেহ'লে আমাৰ এই যিটো প্লেটফৰ্ম আলোচনা এডুকেশ্যন যদি সময় সুবিধা মিলে তেনেহ'লে একবাৰ চাব হয়তো আপোনালোকে ভাল পাব যদি পঢ়া শুনা কৰি আছে আৰু বেছিকেলি আপোনালোকক উদ্দেশ্যে মানে আমি এইটো প্লেটফৰ্ম বনাইছোঁ যাতে আপোনালোকে সকলোবিলাক বস্তু মোবাইলতে যাতে এক্সেছ কৰিব পাৰে কুৱেশ্যন আনচাৰ হওক লাগে PDF হওক লাগে কুৱেশ্যন আনচাৰ টেক্সট বুক তাৰপৰা বিভিন্ন ধৰণৰ লেকচাৰবিলাক বিভিন্ন ধৰণৰ টপিকবিলাক লাইক ফাণ্ডামেণ্টেল ৰাইটছ কাক বোলে এটা ক্লাছ 9 আৰু 10ত বিভিন্ন ধৰণৰ হিষ্ট্ৰী জিঅ'গ্ৰাফিৰ লেচন আছে সেই লেচনবিলাকৰ এক্সপ্লেনেশ্যন চামাৰী এভৰিথিং আপোনালোকে আমাৰ আলোচনা এডুকেশ্যন যিটো আমাৰ প্লেটফৰ্মটোত এক্সেছ কৰিবলৈ সক্ষম হ'ব গতিকে আপোনালোকে যদি পঢ়ি আছে তেনেহ'লে একবাৰ চেক আউট কৰিব পাৰে লিংকটো ডেছক্ৰিপশ্যনত থাকিব চ' পুনৰ এবাৰ থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' এণ্ড ওৱান্স এগেইন থেংক ইউ ছ' মাছ ফৰ দিছ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ কাৰণে আপোনালোকে যদি ছাপোৰ্ট নকৰিলে হয় তেনেহ'লে এইটো নাহিলে হয় গতিকে ছাপোৰ্ট কৰি যাব আগন্তুক সময়তো আৰু মোৰ কণ্টেণ্টবিলাক মোৰ ভিডিঅ'বিলাক যেনেকৈ চাই তেওঁলোকে গম পায় মই কেনেকুৱা ধৰণৰ ভিডিঅ' বনাওঁ বেছিকেলি মই এডুকেশ্যনেল বেষ্ট ভিডিঅ' বনাওঁ যিটো ভিডিঅ'ৰ দ্বাৰা সেই যিজনে ভিডিঅ'টো চাইছে যিজন ষ্টুডেণ্টে ভিডিঅ'টো চাইছে সেই ব্যক্তিজনৰ টাইমটো কাহিনী অথলৈ নাযায় ঠিক আছে গতিকে থেংক ইউ ছ' মাছ ছাপোৰ্ট কৰি যাব আৰু ময়ো আপোনালোকৰ কাৰণে মই যিমান পাৰোঁ যিমান সম্ভৱ আপোনালোকৰ কাৰণে যিবিলাক ষ্টাডি মেটেৰিয়েল সেইবিলাক ইজিলি এক্সেছ কৰিব পৰা সুবিধা আপোনালোকৰ বাবে কৰিবলৈ মই চেষ্টা কৰি আছোঁ ঠিক আছে চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' এণ্ড ওৱান্স এগেইন থেংক ইউ ছ' মাছ